আৰু মেন আৰু জুলাফা ক'ত থাকে কি নাম আছে দেউতাৰ নাম কি নাম আছে যাৰ লগত কোনে কোনে নাপমেন দুজন নে নগে ৰহা ঘটনাটো কি হৈছে লাডাখ হেদি আহক লো চাহ দে নে লাডাখে নীল ইগা উষা হেম লো আফ্রাংসি কে নীলি তুম হেদি আফ্রাং পুক্লেম বম চেরা বম লো নীলি কে থনো বেকলে সলো চুকিদার লো সবিলে ইনকে চুকিদার লো নীলি কে বাংকে ইনকে আকামতা রিটায়ার প্লট রিটায়ার দে পেনগে লা বাংকে গুপি লঙ্গে আহেম আসমার আন্তা পুনি কান্তি কুবেনছি ছিলা লাসো কে চাম কাংথি পির থেনি সিদা ক্লেম লো নীলি ওসা তো লাডাখ নরাম দেখলি নরাম কি হৈছিল ঘটনাটো কি হৈছে ঘটনা বা নীলা ফিজন খান কো ভালম লাগিছে অসমীয়া বেন মই বহিলো লাগিছে আৰু আপোনাৰ কোন হয় আমাৰটো বাবুৰহা আমাৰটো আপোনাৰ নাম বাবুৰহা সম্পৰ্ক বাবুৰহা আৰু ইয়াতে মোৰ ককাই জঙাই হয় ইয়াতে ককাইৰ ছোৱালী ইয়াতে কি কৰিবলৈ আহিছিলে আপুনি ইয়াতে মইতো ইয়াতে আলোচনা কৰিবলৈ আহিছোঁ কিহৰ কাৰণে কিহৰ মানে মাটি অলপ বিক্ৰী হৈ আছে আমাৰ ককায়ত বুঢ়ী আছে না ককাইটো মৰি গ'ল তাৰ জুবান দিয়াৰ পৰা আলোচনা কৰি পৰা কিনে মাটিটো বিক্ৰী হ'ল অলপটো পইচাটো ল'লে তাৰ পাছতে বুঢ়া কাইয়া লাগি আছে তাৰটো টানি আছে ইয়াতে কিবা মাটি সম্পত্তি কিহেৰে মাৰিছে আপুনি কটাৰী পৰা হয় কি নাম তেওঁৰ যে যোন নিহত হৈছে যোন মৰিছে এইটো হয় এইটো জয়া ৰহাংপি মাটিৰ কাৰণে মাৰিছে আপোনাৰ নাম কি বাবু ৰহা বহি আছে পৰিয়াল নহয় তাৰটো তাৰ এইবাৰ গ্ৰাণ্ডফাদাৰ পৰাওতো হেৰি সম্পৰ্ক নাই আমাৰ গ্ৰাণ্ডফাদাৰ জয়া গ্ৰাণ্ডফাদাৰোতো একজনহে আৰু তাৰ দেউতাও একজন কিন্তু ৰংহাং বুলি তাৰো ৰংহাং খুৰা বুলি মাতিছে চিনা জানা আৰু উফং গাঁও গোটেইটো আমাৰ চুবুৰীয়া এই বুলি এনেকৈ কৰিব বুলিতো নাজানিলে তেতিয়া আৰামত আহি বহি কথাবিলাক পাতিছে আৰু মনতে আনিছিলে মনতে আনিছিলে মনতো